আপোনালোকে ইতিমধ্যে এই কথা অৱগত যে আজিৰ পৰা ১.৫ বছৰ পূৰ্বেই অনুষ্ঠিত হ'ব লাগিছিল আমাৰ ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচন। বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নানা ধৰণৰ কেৰামতি নানা ধৰণে কাৰসাজি কৰি এই গোটেই পঞ্চায়তটোকে বিকল কৰি পঞ্চায়তৰ হাতৰ ক্ষমতাবোৰ ক্ষমতাত অধিষ্ঠিত দলৰ দালালৰ হাতলৈ হস্তান্তৰিত কৰিলে। এতিয়া নিশ্চয় আপোনালোকে মন কৰিছে গাঁৱে গাঁৱে অৰুণোদয়ৰ ফৰ্ম বিলাই আছে বিজেপিৰ দালালবিলাকে। আৰু আমাৰ হাতত যিখন ফৰ্ম কৰিছে তেওঁলোকে বিতৰণ কৰা সেই ফৰ্মখন আচলতে এটা ইলিগেল ডকুমেণ্ট, বেআইনী এটা তথ্য নথি। কেলেই বেআইনী আপোনালোকে পঢ়ি চাব। এই অৰুণোদয়ৰ নামৰ যিখন ফৰ্মেট তেওঁলোকে বিতৰণ কৰি আছে তাতে তেওঁলোকৰ দলৰ বুথ কমিটিৰ সদস্যৰো চহী লাগে বুলি এটা শিতান তেওঁলোকে সেই ফৰ্মেটত ৰাখিছে। আচলতে অৰুণোদয় নামৰ আঁচনিখন এইটো আপোনালোকে পাহৰি নাযাব, এইটো চৰকাৰৰ আঁচনি। আৰু এই আঁচনি বিজেপিৰো নহয়, কংগ্ৰেছৰো নহয়, ৰাইজৰ দলৰো নহয়, CPMৰো নহয়। আৰু চৰকাৰ কেতিয়াও এটা দলৰ নামত হ'ব নোৱাৰে। ৫ বছৰৰ কাৰণে কোনোবা এটা দল ক্ষমতাত অধিষ্ঠিত হ'ব পাৰে। সেই অধিষ্ঠিত ৰাজনৈতিক দলটোৰ নেতৃত্বত চৰকাৰ নামৰ যিটো ১০০ বছৰতকৈ অধিক যিটো পুৰণি আমাৰ যন্ত্ৰ, এই চৰকাৰটোক এটা কণ্টিনিউড প্ৰচেছ বুলি কোৱা হয়। এই প্ৰক্ৰিয়াটো সকলোৱে চলাই থাকিবলৈ বাধ্য। সেইটো কংগ্ৰেছ হওক, বিজেপি হওক, মই হওক, আপুনি হওক, ABCD যোনেই নহওক। এতিয়া সেই চৰকাৰী যি গাইডলাইন, চৰকাৰৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনা পঢ়িলে দেখা পাব আপোনালোকে তাতে কোনো দলৰ কোনো কৰ্মকৰ্তাৰ চহী কেতিয়াও আচলতে এচেঞ্চিয়েল নহয়, প্ৰয়োজনীয় নহয়। কিন্তু তেওঁলোকে সেই ফৰ্মেটখনত তেওঁলোকৰ বুথ কমিটিৰ সদস্যৰ চহী লাগে বুলি বিতৰণ কৰিছে। আৰু আমাৰ সচেতন মানুহবিলাকে কথাটো মন কৰা নাই। আৰু অসচেতন বিশেষকৈ আমাৰ মহিলাসকলক তেওঁলোকে এইটো কৈ ফুৰিছে যে পঞ্চায়ত নিৰ্বাচনত আমি যদি পঞ্চায়তত বহোঁ তেনেহ'লে আপোনালোকে অৰুণোদয় পাব। মই আপোনালোকক সংক্ষেপে কওঁ, অৰুণোদয় আঁচনিৰ সেইটো গাইডলাইন নহয়। অৰুণোদয় আঁচনিৰ প্ৰথম গাইডলাইনটো আপোনালোকে মন কৰিব, আপোনালোকে যদি পঢ়িছে চৰকাৰৰ গাইডলাইন। ১ নম্বৰতে অৰুণোদয়ৰ সুবিধা সেইসকলে পাব যিসকলৰ ঘৰত বিশেষভাৱে সক্ষম বুলি কয় আজিকালি, অৰ্থাৎ ফিজিকেল হেণ্ডিকেপ বুলি আমি যাক কওঁ, শাৰীৰিকভাৱে অক্ষম যদি কোনো লোক থাকে। ১ নম্বৰ। ২ নম্বৰতে সেইসকলে পাব যাৰ ঘৰত বয়স্ক বিবাহিতা ছোৱালী আছে কিন্তু বিয়া দিব পৰা নাই, তেওঁ পাব। ৩ নম্বৰতে পাব যদিহে কোনোবা পৰিয়ালত বিধৱা আছে কিন্তু তেওঁ অন্য কোনো চৰকাৰী হিতাধিকাৰী হোৱা নাই, তেনেকৈ মানুহে পাব। আৰু তাৰপিছত পাব কোনে? একেবাৰে যিসকল দৰিদ্ৰ, যিসকলৰ দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বুলি আজিকালি কৈছিল। আজিকালি চৰকাৰে কেতিয়াবা ১ লাখ কেতিয়াবা ১.৫ লাখ বছৰি যাৰ উপাৰ্জন, সেই পৰিয়ালটো ১.৫ লাখতকৈ কম বা ১ লাখতকৈ কম উপাৰ্জনৰ পৰিয়ালটোক গৰীব ধৰে, তেওঁলোকে পাব। অৰ্থাৎ এই অৰুণোদয়ৰ এইটো হ'ল নিয়ম। অৰুণোদয় মানে আপোনাৰ এই হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে নাপায়। আৰু যদি পায় তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক হোৱাৰ গুণত যেনেকৈ শ বিঘা চিলিঙত যোৱা মাটি তেওঁ নিজে দখল কৰিছে চাংচাৰিৰ ওচৰত, তেনেকুৱাকৈ যদি শক্তি প্ৰয়োগ কৰি লয় বেলেগ কথা। নহ'লে অৰুণোদয় আঁচনিৰ সুবিধাটো অন্তত মন্ত্ৰী, MLA, বিধায়ক, পঞ্চায়তৰ সভাপতি, কাউন্সিলৰ, জিলা পৰিষদৰ সদস্য, ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত মানুহে অকলে নাপায়। কিন্তু এতিয়া তেওঁলোকে পঞ্চায়তৰ ভোট লোৱাৰ কাৰণে এই ফৰ্মেটখন বিতৰণ কৰি সকলোকে কৈছে যে এই ফৰ্মেটখনত যদি তোমালোকে ফিল আপ কৰি যদি বিজেপি দলৰ বুথ কমিটিৰ সদস্যজনৰ যদি চহী আনা তেনেহ'লে তুমি অৰুণোদয় পাবা। অৰ্থাৎ এই চৰকাৰখন একেবাৰে দেখা দেখি মানে কি কয় চিটিং 420 যাক কয় 420ৰ এটা চৰকাৰ। আৰু ইতিমধ্যে এই চৰকাৰ যে দুৰ্বৃত্ত চৰকাৰ এইটো প্ৰমাণেই হৈছে। আজি কেইদিনমান আগতে ৰঙিয়াত এজন নিৰীহ যুৱক ধৰ্মেন্দ্ৰ নাথক হত্যা কৰিছে কেইজনমান দুৰ্বৃত্তই। আৰু প্ৰত্যেকজন দুৰ্বৃত্ত ভৱেশ কলিতাৰ ঘনিষ্ঠ, প্ৰত্যেকজন দুৰ্বৃত্ত দিলীপ শইকীয়াৰ ঘনিষ্ঠ, প্ৰত্যেকজন সেই হত্যাকাৰী দুৰ্বৃত্ত ভৱেশ কলিতাৰ পাকঘৰত বেডৰুমত প্ৰৱেশ।
নিৰ্বিবাদে তেওঁলোকে পাকঘৰত প্ৰৱেশ কৰিব পাৰে, তেওঁলোকে নিৰ্বিবাদে প্ৰৱেশ কৰিব পাৰে ভৱেশ কলিতাৰ বেডৰুমত। তেনেকুৱা মানুহবিলাকে এই হত্যা সংঘটিত কৰিছে। গতিকে এই চৰকাৰ যে দুৰ্বৃত্ত চৰকাৰ, কাৰণ সেই দুৰ্বৃত্তৰ লগত সম্পৰ্ক এই দলৰ বৰডেকাজনৰ, মানে অসম ৰাজ্যিক বিজেপিৰ সভাপতি দলৰ বৰডেকাৰ লগতেই তেওঁলোকৰ লেটিপেটি। অৰ্থাৎ এই দলটোৱে এতিয়া পঞ্চায়তকো নানা ধৰণে চিটিংবাজি কৰি নিজৰ দখলত নিবলৈ চেষ্টা কৰে। প্ৰথম কথা, আজি ১.৫ বছৰ পূৰ্বে অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰিলে, নানা ধৰণৰ তাল বাহানা কৰি। আৰু দ্বিতীয় কথা, এতিয়া যেতিয়া সাংবিধানিকভাৱে বাধ্যত পৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হৈছে, তেতিয়া ২ নম্বৰী উপায়েৰে পিছ দুৱাৰেদি পঞ্চায়তখন দখল কৰাৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। সেইকাৰণে বন্ধুসকল, আমি আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা আমি বিশেষকৈ উত্তৰ কামৰূপ জিলা সমিতিয়ে ৰঙিয়া সমষ্টিয়ে সিদ্ধান্ত লৈছোঁ, এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিনালৈকে আমি প্ৰত্যেকখন পঞ্চায়তত যাম, পাৰিলে প্ৰত্যেকটো ৱাৰ্ডত যাম, যাই আমি পঞ্চায়ত আইনটো কি এই কথাটো আমি অকণমান ৰাইজক বুজাই দিম। আৰু এই কাৰ্যসূচীটো আজি আমাৰ কৰ্মকৰ্তাসকলে আৰম্ভ কৰিছে কেন্দুকোনা স্থিত